মোৰ সকলো বন্ধুবৰ্গলৈ নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। মই আহিছোঁ এতিয়া মোৰ লগৰ এগৰাকীৰ বেটাৰ জন্মদিন বাবে আহিছোঁ। আৰু এয়া এতিয়া কটা হৈ গ'ল। এয়া দেই এতিয়া আমি যাওঁ এতিয়া ৰুমলৈ। আজি বাৰ্থডে খাবলৈ আহিছোঁ লগৰ ফ্ৰেণ্ডৰ ঘৰত আৰু অলপ তেনেকৈ দেখাই দিছোঁ সকলোকে। এয়া এনেকৈ চবকে দেখাই দিছোঁ। এয়া এইফালে বহি আছে আমাৰ তিনিগৰাকী ফ্ৰেণ্ড বহি আছে। চকীদাৰ বেটাৰ বহুত দিনৰ মূৰত এনেদৰে আমাৰ বান্ধৱী কেইগৰাকী আমি লগ হৈছোঁ। এতিয়া এয়া বেটাই কেক কাটিছে। এয়া এতিয়া আমাক দিছে খাবৰ কাৰণে কেক আৰু লাডু, খাই লওঁ। আৰু আমাৰ এইফালে সকলোৱে খাইছে এনেদৰে। সেয়া আমি খাবলৈ লৈছোঁ। এইফালে এয়াও কি চাই আছা? এয়া খাই লওঁ। এতিয়া আমি এনেদৰে গোটেই কেইগৰাকীৰ বান্ধৱীয়ে লগ লাগি হাঁহিলোঁ, ধেমালি কৰিলোঁ, নাচিলোঁ আৰু বহুতেই ভাল লাগিলে। যিহেতু বহুত দিনৰ মূৰত এনেদৰে লগ হ'লোঁ, বহুত ভাল লাগিলে সেইবাবে। এতিয়া আমি সকলোৱে ভাত খাবলৈ বহিলোঁ। ইমানেই ফূৰ্তি কৰিলোঁ, সময়বিলাক কেনেদৰে পাৰ হৈ গ'ল গমেই নাপালোঁ। ৰাতিও বহুত হৈ গ'ল, 10:30, 11 বাজিলে। আমি তেতিয়াহে ভাত খাবলৈ বহিছোঁ। আৰু এনেদৰে কিন্তু লগ হ'লে বান্ধৱীক যেতিয়া লগ পোৱা হয় কিন্তু বহুত ভাল লাগে, ফূৰ্তি কৰিবলৈ মন যায়। আৰু আজিলৈ এতিয়া আমি ভাতখিনি খাই লওঁ। আৰু এনেদৰে আমি সকলোৱে মিলিজুলি ফটো দুকপিমান মাৰিলোঁ আৰু এনেদৰে স্মৃতি হিচাপে ৰাখি থলোঁ। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে মোক লাইক, ছাবস্ক্ৰাইব এনেদৰে কৰি দিব।